हेलो गाइस আজি আকৌ আপোনালোকৰ মাজত মই ৰিখিৰাজ শৰ্মা আপোনালোকৰ মাজত দুটা এনেকুৱা কথা লৈ আহিছো যেটো আপুনি যদি আপোনাৰ জীৱনত যোৰ মানে অনুসৰণ কৰি আপুনি জীৱনটো লৈ যায় তেনলে নিশ্চয় এদিন বহুত ক্ষেত্ৰত আপুনি সফলতা লাভ কৰিব গতিকে এই দুটা বস্তু কি কি সেইবোৰ মানে আমি এই ভিডিওত আজি আমি অলপ বুজিবলৈ চেষ্টা কৰিম সো বেছি দেৰি নকৰাকৈ আমি ভিডিওটো আৰম্ভ কৰো বলক এই দুটাৰ ভিতৰত প্ৰথমটো ৰাখিছো মই বেলেগৰ চকুত ভাল হোৱাতকৈ নিজৰ চকুত ভাল হ'ব মানে বেলেগৰ চকুত আমি সচৰাচৰ দেখিবলৈ পাওঁ যে আমি নিজে এনেকুৱা যে বেলেগ ওচৰত যদি কোনোবা থাকে তেতিয়া তাক ভাল দেখাবৰ কাৰণে আমি তাক ভাল লগা কামবোৰ আমি কৰো কিন্তু আমাৰ যিবিলাক ভাল লগা কাম সেইটো এৰি দিও সেইটো নকৰিব কাৰণ আপোনাক যি ভাল লাগে সেইটো কৰক আপোনাৰ যদি বেলেগে এটাই কয় বেয়া বস্তু এটা ই কৰিব তাক ভাল লাগে সেইটো আপোনাক কৰাব বিচাৰে কিন্তু আপোনাক ভাল লাগিলে তাক ভাল লগাৰ কাৰণে আপুনি তাৰ লগত বই কৰিব পাৰে সেইটো নকৰিব সেইটো বেলেগৰ চকুত ভাল দেখাবৰ কাৰণে নিজৰ ক্ষতি নকৰিব মানে নিজে যি ভাল পায় যি কৰি ভাল পায় সেইটো কৰক বেলেগে ভাল পাওঁটো এৰি দিয়ক বেলেগৰ কথা এনেকুৱাই বেলেগে আপোনাক কৈ থাকিব বল ভাই তাতে যা এনেকুৱা ধৰণৰ সেইবিলাক কৰাতকৈ যদি নিজৰ চকুত ভাল হৈ নিজে ভাল লগা কামবোৰ কৰে তেতিয়া আপুনি বহুত আগৈ যাব আৰু বহুত সফলতা লাভ কৰিব পাৰিব মই ৰাখিছো অনুশাসন আপুনি নিজৰ লাইফত নিজৰ জীৱনত অনুশাসিত হৈ চলক মানে আপুনি এটা ডেইলি ৰুটিন বনাওক মই এইটো ইমান টাইমত উঠিম ইমান টাইমত এইটো কৰিম ইমান টাইমত এইটো কৰিম মানে আপোনাৰ ডেইলি ৰুটিনৰ মতে আপুনি কাম কৰি যাওক সময়টো মানে অলপ ঠিকমতে চলাই নিয়ক আপুনি যদি অনুশাসিত হয় জীৱনটো এনে ভাল হৈ উঠিব আপুনি নিজকে অনুশাসনত ৰাখক আৰু নিজৰ মতে চলক মানে নিজে ভাল লগা কামবিলাক কৰক আৰু নিজৰ মানে যিবিলাক কৰণীয় কাম হেতু প্ৰাধান্য দিয়ক যিবিলাক বেষ্ট ইম্পৰ্টেন্ট বেছিকৈ আপুনি নকৰিলে নহয় সেইবোৰ কামত সময় দিয়ক আৰু যিবিলাক মানে নকৰিলে হয় সেইবোৰক অলপ কম সময় দিয়াৰ চেষ্টা কৰক আৰু যিবিলাক আপোনাৰ ইম্পৰ্টেন্ট অতি প্ৰয়োজনীয় কাম সেইবোৰক আপুনি অলপ সময় দিয়ক আৰু মানে নিজকে অনুশাসিত কৰি জীৱনটো অতিবাহিত কৰক নিশ্চয় আপুনি এদিন সফল হ'ব মনত ৰাখিছো টাইম সময় মানে পৰিচালনাত আপুনি অলপ সতৰ্কভাৱে সময় পৰিচালনা কৰক আজিকালিৰ যুগত সময়টো অতি মূল্যৱান আজিকালি নিজৰ মানে কৰ্মব্যস্ততাৰ দিনত আপোনাৰ সময়টো মানে মিলোৱাৰ কাৰণে বহুত কঠিন হৈ পৰে মানে কিছুমান ক্ষেত্ৰত কি হয় সময়টো কমি যায় সময়ক বহুত গুৰুত্ব দিয়ক আপুনি সময় এনে বিনা ইহত ব্যয় নকৰিব মানে সময়ক বেছি প্ৰাধান্য দি যি সময়ত কৰিবলগীয়া কাম সময়ত কৰক মানে কামবোৰ এইবিলাক এনেকৈ পিছত কৰিম সেইবিলাক কৰিম মানে এইবিলাক নকৰিব সময় এনে পাৰ কৰিব নকৰিব কাৰণ সময়ৰ বহুত এটা গুৰুত্ব আছে সময় এক মিনিট সময়ৰ বহুত গুৰুত্ব গতিকে সময় এনে খৰচ কৰাতকৈ কিবা এটা শিকুতে বা কিবা কামত লগোৱা হেতুত সময় খৰচ কৰক বিনা এনে বহি থাকি বা কিবা কৰি এনেকুৱা মানে সময় নষ্ট নকৰিব সময়ৰ বহুত মানে গুৰুত্ব আছে গতিকে সময় এনে ক্ষতি নকৰিব সময়ৰ আজৰি সময়ত আপুনি কিবা এটা শিকাত মানে সময়টো ব্যয় কৰক এনে বেকাৰ বহি কিবা কিবি কৰি সেইবিলাক মানে সময় নকটাব সময় বহুত প্ৰয়োজন গতিকে সময়ৰ ব্যৱধানটো বুজক আৰু সময় মেনেজমেন্ট টাইম মেনেজমেন্ট যেটো এইটোৰ ওপৰত আপুনি অলপ কাম কৰক টাইম কেনেকৈ আপোনাৰ নিজৰ ডেইলি ৰুটিনৰ মতে নিজৰ টাইমটো কেনেকৈ কিমান সময় ক'ত লগাব সেইটো হিচাপ কৰি আপুনি সময়টো মানে ই কৰক ঠিক আছে 4 নম্বৰত মই ৰাখিছো মানে আপুনি কিবা শিকক আপোনাৰ যদি সময় অলপ আছে আপোনাৰ ইয়াৰ লাইফত যদি সময় অলপ আজৰি সময় পাইছে তেনেহলে সেইটো এনে নকটোৱাতকৈ কিবা এটা শিকি যদি আপুনি কটায় সেইটো আপোনাৰ কাৰণে বহুত মানে ভাল হ'ব বহুত সফলতাৰ এটা চাবিকাঠি হৈ উঠিব কাৰণ আপুনি কিবা এটা স্কিল যদি শিকি লয় এই আপোনাৰ যেটো আজৰি সময় পায় সেইটো সময় যদি সময়টো এনে কটোৱাৰ পৰিৱৰ্তে যদি কিবা শিকুতে আপুনি সময়টো দিয়ে তেতিয়া হেতু আপোনাৰ লাইফত বহুত কামত আহিব মানে আপোনাৰ মানে জীৱনত হেতু স্কিলটো যেটো শিকিছে হেতু কোনোবা দিনা এদিন হলেও হেতু কামত আহিব গতিকে কিবা শিকাত গুৰুত্ব দিয়ক হে 5 নম্বৰত ৰাখিছো মই কিতাপ পঢ়ক মানে আপোনাৰ সময়টো অলপ মানে কিতাপ পঢ়িব দিয়ক মানে আজিৰ যিবিলাক সফল মানুহ আছে
আপুনি যদি সফল মানুহৰ জীৱনী পঢ়ে তেতিয়া নিশ্চয় গম পাব সিহঁতে মানে সফলতাৰ প্ৰধান মানে অস্ত্ৰ হিচাপে আমাক কিতাপকে দিছে মানে সফল হোৱাৰ মানে কাৰণটো কিতাপ পঢ়াটো বুলি কৈছে গতিকে আপুনি যিমান সময় পায় অলপ হলেও সময় দিনৰ অলপমান হলেও সময় কিতাপ পঢ়াত সময়টো দিয়ক কিতাপ পঢ়িলে বহুতো নজনা কথা আমি জানিব পাৰো আৰু কিতাপৰ নিচিনা জ্ঞান কোনো ক্ষেত্ৰতে নাই গতিকে কিতাপ পঢ়ক কিতাপ বিভিন্ন ধৰণৰ কিতাপ পঢ়িব পাৰে আপুনি আপোনাৰ মানে মই সাজেষ্ট কৰো মোৰ মতে মানে আপুনি মোটিভেশনাল টাইপৰ কিতাপ পায় কিছুমান সফল মানুহৰ জীৱনী পঢ়িব পাৰে আৰু আপোনাৰ কি কয় লাইফৰ বহুত ফাইনেন্সিয়েলৰ কিতাপো আছে আজিকালি মানে ভাল কিতাপ বহুত আজিকালি এডুকেশন সিস্টেমটো কি এডুকেশন সিস্টেমটো আপোনাৰ এটা মাৰ্কশিটৰ কাৰণে এডুকেশন সিস্টেমৰ কিতাপৰ ওপৰত আমি নিৰ্ভৰ কৰিব নোৱাৰো তাৰ বাহিৰে বহুতো এনেকুৱা ধৰণৰ কিতাপ আছে যিবিলাক আমি নিজৰ জীৱন কেনেদৰে আগবঢ়াই নিব পাৰিব লাগি এইবিলাক আমি সেই কিতাপত পাওঁ গতিকে মানে সেইটোৰ আমাৰ এডুকেশন সিস্টেমৰ বাহিৰেও বহুতো এনেকুৱা কিতাপ আছে বহুতো মানে এনেকুৱা ফাইনেন্সিয়েল জ্ঞান থকা কিতাপ আছে বহুতো আপোনাৰ জীৱনত আগবঢ়াই নিয়াৰ মানে মোটিভেশনাল কিতাপ আছে এনেকুৱা টাইপৰ কিতাপ পাৰিলে পঢ়ক বহুত মানে সফলতা পাব জীৱনত বহুত কথা নজনা কথা বহুত জানিব পাৰিব এইবিলাক কিতাপ পঢ়ক নম্বৰত ৰাখিছো আপোনাৰ সময়টো সোশ্যাল মিডিয়াত এনে স্ক্ৰল কৰি সময় অতিবাহিত নকৰিব সেইবিলাকৰ পৰা পাৰিলে বিৰত থাকক মানে সোশ্যাল মিডিয়াত কি আপোনাৰ নিজৰ কিবা ভিডিঅ বেলেগ কমেডি টাইপৰ এনেকুৱা ভিডিঅ চাই থাকাতকৈ যদি আপুনি কিছুমান জ্ঞানমূলক এডুকেশনাল টাইপ আৰু কিছুমান মোটিভেশনাল আছে মানে বহুতো জ্ঞানমূলক আজিকালি ভিডিঅ বহুতো ইউটিউব হওক ফেচবুক হওক সেইবোৰত পোৱা যায় সেইবিলাক চাওক যদি আপুনি সোশ্যাল মিডিয়া চলাই মানে ভিডিঅবোৰ চাই ভাল লাগে তেনেহলে সেইটো সময়টো সেইবিলাকত দিয়ক আপুনি কমেডি কিবা মানে নাচা কৰা সেইবিলাক ভিডিঅ চাই একো লাভ নাই মানে সোশ্যাল মিডিয়াত যদি আপুনি সময়টো দি আছে তেনেহলে ভাল ভিডিঅ চোৱাত সময়টো দিয়ক যদি চলাব মন যায় আৰু পাৰিলে তাৰ পৰা বিৰত থকাটো বহুত ভাল মোৰ মতে মানে যদি আপুনি চলাব ইচ্ছা যায় তেনেহলে ভাল ভিডিঅ বিলাক চাওক নিজৰ ফেশনৰ ওপৰত কাম কৰক নিজৰ কিবা আপুনি কি কৰি ভাল পায় সেইটোৰ ওপৰত অলপ হলেও সময় দিয়ক সেইটোত অলপ সময় দি আপোনাৰ মানে যিবিলাক এইটো কামৰ ক্ষেত্ৰত অলপ হলেও মানে জ্ঞান বৃদ্ধি কৰক সেইটোৰ ক্ষেত্ৰত অলপ শিকি লওক আপুনি যি কৰি ভাল পায় আপোনাৰ সপোনটো কি সেইটোৰ ওপৰত অলপ হলেও সময় দি সেইটো শিকাত সময়টো দিয়ক আৰু তাতে আপুনি অলপ হলেও সময় দি সেইটো ক্ষেত্ৰখনত অলপ আগবাঢ়ি যাওক নিশ্চয় এদিন সফল হ'ব 8 নম্বৰত ৰাখিছো অলপ কমকৈ কথা ক'বলৈ শিকক আৰু বেছিকৈ শুনিবলৈ শিকক মানে আপুনি যদি কমকৈ কথাটো কয় আপুনি আৰু বেছিকৈ শুনে তেতিয়া কিবা এটা বস্তু আপুনি শিকিব পাৰিব বেছিকৈ মানে কথা পাতি থাকিলে আপোনাৰ জ্ঞানটো হেনেও কমি যাব গতিকে অলপ কমকৈ কথা কওক আৰু বেছিকৈ মানুহৰ পৰা শিকক তেতিয়া মানে মানুহজনে ভাবিব এই মানে এটা গুৰুত্ব প্ৰদান কৰা এজন মানুহ গতিকে আপুনি মানে পৰাপক্ষত যাৰ ওচৰত আছে যাৰ লগত কথা পাতি আছে তাৰ লগত তাক ক'বলৈ বেছি দিয়ক আৰু নিজে কমকৈ কওক তেতিয়া আপুনি গুৰুত্বটো এটা পাব 9 নম্বৰত আপুনি আপোনাৰ আগত পাষ্টত যিবিলাক হৈ আহিছে সেইবিলাক পাহৰি যাওক আৰু ফিউচাৰৰ কথাও নাভাবিব আপুনি প্ৰেজেন্টত মানে বৰ্তমানত কি চলি আছে সেইটোৰ ওপৰত গুৰুত্ব দিয়ক বৰ্তমান সময়ত আপুনি কি কৰিব কি কৰিলে আগুৱাই যাব পাৰিব সেইটোৰ ওপৰত ধ্যান দিয়ক মানে আপুনি নাকি মানে আগত যিবিলাক হৈ আহিছে ধৰক আপোনাৰ আগত বহুত দুখৰ সময় গুচি গ'ল সেইবিলাকত ভাবাতকৈ আপুনি নিজৰ বৰ্তমান সময়টো ভাল কৰিবলৈ শিকক আৰু ফিউচাৰত ভাল হ'ব মানে আপুনি মই ক'বলৈ খুজিছো আপুনি আগৰ কথাও নাভাবিব পিছৰ কথাও নাভাবিব পিছত কি হ'ব বা আগত এইটো হৈছিল বহুত মই মানে এনেকুৱা ধৰণৰ কথা নাহিব মানে বৰ্তমান আপুনি কি হৈ আছে বৰ্তমান কি বৰ্তমানৰ ওপৰত জীয়াই থাকক বৰ্তমান কি কৰিব বিচাৰে বৰ্তমান কি কৰি আছে বৰ্তমান আপোনাৰ জীৱনটো কেনেকুৱা তাক ইমপ্ৰুভ কৰক মানে আপোনাৰ জীৱনটো অলপ ভালৰ পিনে লৈ যাওক মানে হৈ যোৱাটো হৈ গৈছে সেইটো ভাবি একো লাভ নাই যিবিলাক হৈ গৈছে হৈ গ'ল মানে আপুনি আগুৱাই যাবলৈ চেষ্টা কৰক মানে আগৰ কথাবোৰ ভাবা মানে পিছুৱাহে আহা গতিকে বৰ্তমানত জীয়াই থাকক আৰু আগুৱাই যাবলৈ চেষ্টা কৰক আৰু 10 নম্বৰ কম আপুনি যদি নিজৰ দুখবিলাক বেছিকৈ ভাবি থাকে আপোনাৰ যদি কিবা বস্তু দুখ লাগিছে
সেইবিলাক আপুনি যদি ভাবি থাকে এইটো ক্ষেত্রে এইটো কাম নহল বা এইটো নহল, বহুত মানুহৰ জীৱনত বহুতো দুখ থাকে। মানুহৰ জীৱনত খন্তেক সময়ত দুখ আহিব পাৰে, খন্তেক সময়ত সুখো আহিব পাৰে। গতিকে আপুনি মানে দুখ ইমান মানে ভাবি নাথাকিব, দুখবিলাক যিবিলাক হৈ গৈছে তাক ভাল কৰিবলৈ চেষ্টা কৰক। সেইটোক আপুনি যদি ভাবি থাকিব আৰু এই নিজৰ মানে দুখত যাব আৰু ডিপ্ৰেছনত যাব। গতিকে দুখ যিবিলাক হৈ গৈছে হৈ গ'ল, এইবিলাক এৰি দিয়ক। তাক কেনেকৈ আমি ভাল কৰিব পাৰো, তাক কেনেকৈ আমি শুদ্ধ কৰিব পাৰো, সেইটো লৈকে ভাবক। আৰু নিজৰ সুখ, বৰ্তমানত কি সুখ পাইছে সেইটো সুখৰ ওপৰত ভাবক আৰু আপুনি ভাল পাব। এই দুখবিলাকক আপুনি মানে সুখত পৰিণত কৰাৰ কাৰণে সদায় চেষ্টা কৰক। সেই দুখবিলাক আপুনি যদি ভাবি থাকে আৰু বেছি দুখত আৰু ডিপ্ৰেছনত যাব পাৰে। গতিকে দুখবিলাক এৰাই চলক, সুখবিলাক লগত ৰাখক আৰু আগুৱাই যাক। যিবিলাক দুখ আছে সেইবিলাক সুখত পৰিণত কৰাৰ কাৰণে নিজৰ জীৱনত অলপ ইমপ্ৰুভমেন্ট আনক আৰু নিজৰ জীৱনৰ ওপৰত কাম কৰক। নিজে আপুনি সফল হৈ উঠিব। সো বন্ধু বান্ধৱীসকল, যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেন্ট কৰিব আৰু লগতে মোৰ চেনেল ঋষিৰাজ শৰ্মা সাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলো। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ সদায় পাবৰ বাবে ওচৰত থকা বেল আইকনটো টিপি দিব, যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ প্ৰথমত পাওক। আৰু আপোনালোকক সকলোকে ধন্যবাদ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। আপোনালোক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ। আকৌ আহিম আন এক এনেকুৱা ধৰণৰ ভিডিঅ'ৰ সৈতে। ধন্যবাদ।